Good evening, friends. পোনপ্ৰথমে ব্লগ ফ্ৰম আছাম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। এই ভিডিঅ'টোৰ জৰিয়তে অসম পুলিচৰ যিটো ৰিক্ৰুইটমেণ্ট হৈ আছে তাৰ ফিজিকেল টেষ্টৰ আজি গোলাঘাটৰ বগৰীজেঙত অনুষ্ঠিত হোৱা ফিজিকেল টেষ্টৰ লাইভ ভিডিঅ' দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু যিসকলে মোৰ চেনেলটি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। তো বন্ধুসকল ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে কেইটামান কথা কৈ লৈছোঁ। আপোনালোকে ভাবিছে চাগে গছৰ ওপৰত উঠি কিনো কৰি আছে। আমাৰ ইয়াৰ পৰা ভিডিঅ' কৰা হৈছে, যিহেতু ওচৰৰ পৰা ভিডিঅ' কৰিব দিয়া নাই। এতিয়া আপোনালোকে চাই যাওক। এতিয়াৰ পৰা টাইম ষ্টাৰ্ট হৈছে। আপোনালোকে ষ্টপ ৱাচটো উলিয়াই চাই যাওক এপাকত কিমান টাইম লাগিছে। আপোনালোকে চাই যাওক, খুব ধুনীয়াকৈ দৌৰিছে। এয়া এটা পাক সম্পূৰ্ণ হৈছে। এটা পাকত প্ৰায় 42 ছেকেণ্ডমান লাগিছে। আপোনালোকে চাই যাওক ষ্টপ ৱাচটো উলিয়াই। ভিডিঅ'টো অকণো স্কিপ নকৰিব। আপোনালোকে গোটেই ৰাউণ্ডকেইটাৰ ভিডিঅ' ইয়াত কৰা হৈছে, লাইভ দেখুওৱা হৈছে। আপোনালোকে চাই যাওক, খুব ধুনীয়াকৈ দৌৰিছে। আপোনালোকে অলপ সাহস গোটাওক এনেকৈ দৌৰিবলৈ। মানে ৰ'দটো বহুত হৈছে, সেইকাৰণে আপোনালোকে বহুত কষ্ট কৰক, ঘৰত ৰ'দত প্ৰেক্টিছ কৰক। আপোনালোকে ভিডিঅ'টো চাই যাওক। দুটা ৰাউণ্ড কমপ্লিট হ'ল। আপোনালোকে ভিডিঅ'টো চাই যাওক, অলপো স্কিপ নকৰিব। তেতিয়াহে আপোনালোকে গম পাব মানে 16 পাক দৌৰিবলৈ কিমান টাইম লাগিছে আৰু কিমান মানুহ এটা গ্ৰুপত ৰৈছে, মানে দৌৰিব পাৰিছে। আপোনালোকে চাই যাওক, ভিডিঅ'টো চাই যাওক কিমান টাইম লাগিছে। খুব ধুনীয়া ষ্টেপত দৌৰিছে। আগৰ য়েল্ল' পেণ্ট পিন্ধা আৰু ক'লা পেণ্ট পিন্ধাজনে খুব ধুনীয়া দৌৰিছে চবেই এটা গতিত। তিনিটা পাক কমপ্লিট হৈছে। আপোনালোকে চাই যাওক। এইটো গ্ৰুপত 18জন দৌৰিছে। আপোনালোকে চাই যাওক। খুব ধুনীয়া টাইমত দৌৰি আছে। এইটো স্পীডত দৌৰি থাকিলে গোটেইকেইজনে ৰখিব যেন লাগিছে। আপোনালোকে চাই যাওক। টাইম ঠিক আছে। চাৰি নম্বৰ পাকটো কমপ্লিট কৰিছে। খুব ধুনীয়া টাইমিং। এতিয়া 5 পাক ৰানিং চলিছে। আপোনালোকে চাই যাওক। ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে, তেতিয়াহে গম পাব এটা পাকত মানে কিমান টাইম লাগিছে আৰু কেনেকুৱা টাইমত দৌৰিলে আপোনালোকে ৰখাব পাৰিব। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব। পাপল বঢ়িয়া 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 টাইমিং মজা। এতিয়া 6 নম্বৰ পাকটো কমপ্লিট হৈছে। এবাৰ 7 নম্বৰ পাকটো আৰম্ভ হৈছে। মানুহ কমি গৈ আছে। কিছুমান দৌৰিব নোৱাৰাবিলাকে ৰখি দিছে, যিহেতু ৰ'দটো বহুত হৈছে। এটা গ্ৰুপত 17জন দৌৰালে প্ৰায় 12জন, কিছুমান খুব বেছি 12জন ৰখিছে। কিছুমানত 8জন 6জন তেনেকৈ ৰৈছে। যিসকলে প্ৰেক্টিছ কৰিছে তেওঁলোকে ৰখা নাই আৰু খুব ধুনীয়া দৌৰিছে। প্ৰেক্টিছ কৰি থকাসকলে খুব ধুনীয়া দৌৰিছে আৰু। এয়া 7 নম্বৰ পাকটো কমপ্লিট হৈছে।
8 নম্বৰ পাকটো ৰানিং চলিছে আপোনালোকে চাই যাওক খুব ধুনীয়া দৌৰিছে বন্ধুসকল ভিডিঅ'টো বহুত দূৰৰ পৰা কোৱা হৈছে সেইটো কাৰণে পিকচাৰ কোৱালিটিটো ইমান ভাল হোৱা নাই মানে বহুত জুম কৰি কৰিবলগীয়া হৈছে গছৰ ওপৰত উঠি পেলাই কৰা হৈছে ভিডিঅ'টো সেইকাৰণে ইমান ক্লিয়াৰ হোৱা নাই আপোনালোকে চাই যাওক আৰু জামুগুৰিৰ ভাইটি দেৱৰ বৰাৰ পৰা বহুত সহায় পালোঁ দেৱ বৰাই গছৰ ওপৰত উঠি ভিডিঅ'টো কৰি দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ দেৱ বৰালৈ দেৱ বৰাৰ বাবে আপোনালোকে এই ভিডিঅ'টো চাব পাৰিছে সম্পূৰ্ণ ভিডিঅ'টি যদি দেৱ বৰাই ভিডিঅ'টো চাই আছে কমেণ্ট এটা কৰি দিবা মই ভাল পাম নকৰটো পাপু বুলি কয় আছামাই না এটা লেকচার আছে No running. Dunia aku time juga sih. Oh, ini dulu. Take ini dulu. Aku jika bohila. 17 জনৰ 5 জন বহি দিলে এতিয়া 12 জন আছেগে খুব ধুনীয়া দৌৰি আছে এইকেজনে খুব ধুনীয়া টাইমত দৌৰিছে মজা টাইমিং জানটো কমপ্লিট 10 পাক কমপ্লিট হল আপোনালোকে চাই যাওক এই 11 ৰানিং চলি আছে খুব ধুনীয়া টাইমিং নহনো মই যোৱাবাৰ শুনি পিনে পস্তাই গলো সকল ওচৰৰ পৰা যেহেতু চাবলৈ দিয়া নাই সেইটো কাৰণে আপোনালোকক পাকটো হিচাপ কৰি দিবলৈ অসুবিধা হয় সেইটো কাৰণে আপোনালোকে নিজে হিচাপ কৰিব লাগিব আৰু পাৰিলে হাতত বুট বা তেনেকুৱা ধৰণৰ বস্তু লৈ আহিব তেতিয়াহে আপোনালোকৰ হিচাপটো ভুল নহয় এই ধুনীয়া ষ্টেপ লৈ থাক কমপ্লিট হ'ব দিয়ক 3 পাক থাকিলে আৰু মই যদি 10 থাকিল 11 পাক কমপ্লিট হৈছে খুব ধুনীয়া দৌৰিছে আপোনালোকে চাই যাওক খুব ধুনীয়া টাইমিং জানটো নৰখিবি মাৰি থাক
12 কমপ্লিট 12 পাক কমপ্লিট হৈছে আৰু যিসকলে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব ইয়াৰ নেক্সট ভিডিঅ'টোত মই অলপ ভালকৈ দিবলৈ চেষ্টা কৰিম আপোনালোকে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নেক্সটটো টানিবি 10 হ'ব এতিয়া জানটো অলপ স্পীড টানিব লাগিব নাই নাই আৰু 3 পাক আছে 13 কমপ্লিট আপোনালোকে চাই যাওক 13 হ'ব না জানো হয় বলো হে এইটো চটো 11 পালে মানে হেৰি পাব 15 এক সেকেন্ড বেছি হ'ব নাই লাষ্ট দুপাক আছে না হেল্ল' লাষ্ট দুপাক পাক কমপ্লিট হ'ল আৰু দুপাক আছে ঐ জানো স্পিড টান অলপ লাষ্ট পাক আছে আৰু লাষ্ট পাক আছে আৰু লাষ্ট পাক আছে এপাক কমপ্লিট কৰি এপাক এপাক আছে না এইটোতো কমপ্লিটে হ'ব এলা 12 সোমাই যাবহি টানিছে পাপুল দৌৰ না বাকী কেইজন ৰৈ দিলে 12-26 হৈছে তো লাষ্ট পাক আপোনালোকে চাই যাওক পাপু ৰখিলে লাষ্ট পাক টান না পাপু লাষ্ট পাক টান না টান লগৰটো পুৰা জোচ দি আছে মানে এই প্ৰথমে পুৰা ফাৰ্ষ্টত আহিছে এতিয়া ভাগৰ লাগিছে ৰৈ দিলে খোজকাঢ়ি গৈছে হ'লেও ৰখিব যেন লাগিছে টাইমটো আছে পুৰা জোচ দি আছে লগৰ কেইজনে দৌৰ বুলি চিঞৰি আছে আৰু ৰখিব সোমাই যাব 13 হৈ গ'ল লাষ্ট আহি গেটলৈকে জানটো সোমাই গ'ল জানটো সোমালে এক ছেকেণ্ড 13 11 12 পাপুল সোমাব জানটো সোমাই গ'ল পাপুলো সোমালে খেলা ইয়াতো কমপ্লিট হৈ গ'ল দৌৰি পৰে একো নাই 14 পাক কমপ্লিট হৈ গ'ল আপোনালোকে চাওক কিমান টাইম লাগিলে এইটো ওপৰত 9 জন ৰখিছে বন্ধুসকল যিহেতু ওচৰৰ পৰা ভিডিঅ' কৰিব দিয়া নাই সেইকাৰণে দূৰৰ পৰা কৰাৰ কাৰণে ভিডিঅ' কোৱালিটিটো ইমান ভাল হোৱা নাই তাৰ বাবে মই দুখিত আৰু বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব ইয়াৰ পিছৰ ভিডিঅ'টি মই অলপ ভালদৰে দিব চেষ্টা কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব থেংক ইউ